আমাৰ ঘৰৰ আগফালে মানে কি হয় ধুনীয়া পাহাৰখন দেখি থাকে ওচৰতে নাগালেণ্ডৰ তাকে আপোনালোকক দেখালোঁ। আজি অৱশ্যে ভাল লাগিছিলে, তাৰমানে ৰ'দো দি আছিলে, বৰ্তমান এতিয়া ৰ'দটো কমি গ'ল। এতিয়া পাহাৰত চাগে বৰষুণ দি আছে নেকি, সেইকাৰণে পাহাৰখন বহুত ধুনীয়াকৈ উজ্জ্বল হৈ উঠিল। আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিলোঁ। ওচৰতে বাগান এখন আছে, মানে কি বুলি আপোনালোকক দেখাম, এনেই আৰু ঘৰত আছিলে বুলি আপোনালোকক এইটোকে দেখালোঁ। ঘৰৰো কাম হৈ আছে আজি, তাকে টিং লগোৱা হৈছে, তাকে দেখাওঁ ব্লগখন চাওক। এয়া মহাতে টিং তলত কটাই আছে, এতিয়া ওপৰলৈ আনিব। আৰু এয়া আমাৰ ঘৰৰ আজি টিং লগোৱা হৈছে। সেই টিঙৰ ওপৰত মই একেবাৰে উঠি আছোঁ। ঘৰৰ ভিতৰত মোৰ ভালো লাগিছে আজি। এইফালে মোৰ লগৰ কেমেৰা দেখি মোক কৈ নিজে ক'ত শুই আছে। আজি দিনত খালি সি চাট পাই গ'ল, এতিয়া কেনেকুৱা লাগিছে, এতিয়া ভাল লাগিছে সি খালি আগবেলা খালি পুৰা গৰমত থাকিলে বেচেৰা, বহুত কষ্ট। এতিয়া এই ভাগৰ মাৰি আছে, ভাত পানী খালে, আকৌ ভাত খোৱাৰ পাছত আকৌ আহিলে লাগিব। এয়া শুই আছে, অলপ মই মন উঠি আছোঁ। এয়া আমাৰ ঘৰৰ ওচৰ পাজৰ পৰিৱেশ আপোনালোকক ফেচ দেখাইছোঁ। কিনো দেখাম, এইকেইদিন ভিডিঅ' বনাব পৰা নাই ঘৰৰ কামত। আজি আপোনালোকক এনেই ঘৰ বনোৱা এটা টিং লগোৱা এনেই আপডেট দি দিলোঁ। চাব, বেয়া পাব পাৰে ভিডিঅ'টো চাই। তলত মাহি আমাৰ চাৰিওপাশে চাবলৈ এইফালে পিছফালে আছে এজোপা গছজোপা চিনি পাইছে নাই? ইম্পৰ্টেণ্ট গছ হয় এইটো, পাণৰ নিচিনা, খালি এইটো অমৰলতা হয়। এইফালে বাঁহ গছ আছে আমাৰ, এইটো আমাৰ ঘৰৰ কিনাৰতে বাগান এখন আছে, কিমান ধুনীয়া দেখিছে আপোনালোকে। এইফালে পাহাৰীয়া নৈ এখন আছে, এইফালে মানুহ দুঘৰমান আছে। আৰু বস্তু এটা লাগিছে আমাৰ বাৰীত, এইটো ঔটেঙা পোৱা লাগিছে, বহুত লাগিছে এইবাৰ প্ৰতিটো ডালতে লাগিছে। চাহ আনিছে বা